গুড মৰ্ণিং। যেহেতু আজি আকৌ এটা ভিডিঅ' বনাওঁ বুলি ল'লোঁ। আজি উৰুকা, আজি গৰু বিহু। কালি উৰুকা গ'ল, আজি গৰু বিহু, কাইলৈ মানুহৰ বিহু। আৰু বিহু বুলি ক'লে এনেও আনন্দময় হয়েই, কিয়নো বিহু অসমৰ জাতীয় উৎসৱ। বিহু বুলি ক'লে মানে আনন্দৰ সীমা নাই। আৰু আজি গৰু বিহুৰ দিনা মই আপোনালোকৰ এটি ভিডিঅ' বনাব বিচাৰিছোঁ। যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকলৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। ৰঙালী বিহুৰ দৰে আপোনালোকৰ জীৱনো ৰাঙলী হৈ ৰওক। নিশ্চয় আজি সকলোৱে নহয়, যাৰ ঘৰত গৰু আছে গৰু গা ধুৱাইছে। আৰু এনেতো ধুৱাব লাগিবই, গৰু মাহ হালধি নোৱাই ধুনীয়াকৈ। মই গৰু গা ধোৱাৰ অকণমানহে দেখুৱাম। ব'লক আৰম্ভ কৰোঁ। আৰম্ভ কৰিছে আৰু পিচিবলৈ মাহ হালধি গোটাই লৈছে। থেকেৰা গৰু ইয়াৰ গোহালিতে আছে আৰু ইয়াৰ মাখিলতি আনিয়ে থৈছে। গৰু সন্ধিয়া মাখিলতি কোবাই কোবাই আনিব। এয়া বৰ্তাই পুৰা হালধি পিচিবলৈ লৈছে। আৰু এয়া কি আছে ইয়াত? ইয়াত আছে কেৰেলা, বেঙেনা, জাতিলাও, তাৰপিছত থেকেৰা, তিয়ঁহো আছে। তিয়ঁহ আছে। এয়া চাওক, চব হৈ গৈছে আৰু এডালত কি বুলি কয়? শাক। এডাল হৈছে চাক। এডাল চব খুৱাই থৈছে। দেখিছে? খুব মাৰিব আজি, গৰুকেইটাক খুব পিটিব দলিয়াই দলিয়াই। মাৰে সৰু, বাপৰে সৰু, তই হবি বৰ গৰু। সিহঁতি গা ধোৱা, হেৰি ঔষধ চাই যাওঁ আমি দুটাই। আজি গৰু গা ধোৱা দোকানৰ মুখৰ মানুহটোৱে, আমাৰ আইজনীটো দোকানৰ মুখৰ মানুহটোৱে। তহঁতৰ এইবোৰ মনত থাকিবও লাগিব। তোৰ আগতে কৈছিলে দেখোন, তই মই যাওঁতে কৈছিলে। গধূলি এদিন চোতালতে বহি থাকোঁতে কোৱা নাই? এইটো কি বস্তু? কেৰেলাটো মোৰ কোনটা গৈছিলা? কোনটা? মই মানুহ উঠালে এইবোৰ চব ঠিক কৰি দিলোঁ। আমাৰ মাইকী মানুহবোৰে লোকৰ মানুহে খেলা গৰু গা ধুৱাই পকালা। তুমি গা ধুবা দেই। গা ধুৱাবলৈ লৈছে আৰু মাহ হালধি সানিছে গৰু। বিয়া নাম এটা জুই দিয়ক মাহ হালধিৰ লগত।
মাকে জীয়েকে গা ধুব। আৰু নাখালে নেকি? নাহানো খুলি কিনি পানী আনি দেচোন, পানী আনি দে। হৈ গ'ল হ'ব এইবিলাক কি লাও খা, বেঙেনা খা। মই ধৰিব লাগিব এতিয়া মাজে মাজে। নিলে খেদি গৰু। এতিয়া আকৌ গধূলা গৰু অনাৰ সময়ত মাখিলতী লৈ গৰু আনিবলৈ যাব। মাখিলতীয়ে কোবাব। এয়াই আৰু গৰু বিহু এনেকৈ কিছুমানে ডাঙৰকৈ হেৰি কৰিছে। ইয়াত মানে ডাঙৰকৈ হেৰি কৰিবলৈ অলপ অসুবিধা হয়, সেইকাৰণে এনেকৈ থুলমূলকৈ অলপ হেৰি কৰি থোৱা হৈছে। আৰু এইখিনিতে